নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলেট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা কিছুমান ভেকেঞ্চি লৈ আনিছোঁ। PNRD আছাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই লগতে এক্সাম ডেট সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে PNRD আছাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আপোনালোকে ভেকেঞ্চিখিনি লৈ আহিছে। এক্সাম ডেটৰ সম্পৰ্কে ঘোষণা কৰিছে। দ্য আছাম গভৰ্ণমেণ্ট উইল বি ৰিটাৰ্নিং এ লট অফ দ্য কেণ্ডিডেট ইন দ্য ডিপাৰ্টমেণ্ট পঞ্চায়ত এণ্ড rural development very soon, and of the candidate who are interested in the recruitment opportunities should read article given below। মানে যিসমূহ কেণ্ডিডেটে পঞ্চায়ত বিভাগৰ ভেকেঞ্চি কিনে আবেদন কৰিবলৈ ৰখি আছে তেওঁলোকৰ বাবে ভাল খবৰ আহি গ'ল। আবেদনৰ ডেট সম্পৰ্কে সকলোখিনি কথা মই আপোনালোকক ডিটেইলছত জনাই দিম। সেইবাবে আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাৰিছে 2024 বৰ্ষৰ কাৰণে এইখিনি ভেকেঞ্চি ওলাই আহিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা। নেমটো দেখিব পাৰিছে PNRD আছাম ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে। লঞ্চ হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। জব নেম দেখিব পাৰিছে ডিফাইন ভেকেঞ্চি আছে, মানে বহু বেলেগ বেলেগ ধৰণৰ ভেকেঞ্চি আছে। নাম্বাৰ অফ ভেকেঞ্চি 1324টা হয়। অফিচিয়েল চাইট দেখিব পাৰিছে https://pnrd.assam.gov.in হয়। ইম্পৰ্টেণ্ট ডেট সম্পৰ্কে আপোনালোকে গোটেইখিনি দেখিব পাৰিছে। PNRD আছাম ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। ব্লক GIS কোঅৰ্ডিনেটৰৰ কাৰণে 18 বছৰ, ব্লক NRM এক্সপাৰ্টৰ কাৰণে 37 বছৰ, ব্লক লাইভলিহুড এক্সপাৰ্টৰ কাৰণে 37 বছৰ, MIS অফিচাৰৰ কাৰণে 3 বছৰ, মানে 3টা ভেকেঞ্চি আহিছে। এইকেইটা আপোনালোকৰ ভেকেঞ্চি হয়, বছৰ নহয়, আপোনালোকৰ ভেকেঞ্চি হয়। একাউণ্ট এছিষ্টেণ্টৰ কাৰণে 44টাকৈ ভেকেঞ্চি, গ্ৰাম ৰোজগাৰ সহায়কৰ কাৰণে 763টা ভেকেঞ্চি, এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ কাৰণে 9টা ভেকেঞ্চি, ব্লক প্ৰগ্ৰেম মেনেজাৰৰ কাৰণে 291টা, টোটেল 1324টা ভেকেঞ্চি। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেঞ্চি আছে। আৰু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC SC কাৰণে 5 বছৰকৈ, OBC MBC কাৰণে 3 বছৰকৈ আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহো পাব। আপোনালোকে এনেকৈ দেখিব পাৰিছে। এক্স ছাৰ্ভিচমেনৰ 2 বছৰ, PWD কাৰণে 10 বছৰ, এনেকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। আৰু ইয়াত আপোনালোকে দেখিব যে চেলাৰী সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ। PWD GIS কোঅৰ্ডিনেটৰৰ কাৰণে 35,000কৈ টকা, ব্লক NRM এক্সপাৰ্টৰ কাৰণে 30,000কৈ টকা, ব্লক লাইভলিহুড এক্সপাৰ্টৰ কাৰণে 30,000কৈ টকা, MIS অফিচ 30,000কৈ টকা, কম্পিউটাৰ এছিষ্টেণ্ট 11,250 টকা, একাউণ্ট এছিষ্টেণ্ট 11,250, এনেদৰে আপোনালোকৰ ভেকেঞ্চিসমূহ পাব, পে'মেণ্টসমূহ। আৰু চিলেকশ্যন প্ৰচেছটো লিখি থোৱা আছে, আপোনালোকে ইণ্টাৰভিউ হ'ব, তাৰপিছত এনেদৰে আপোনালোকে চাকৰিসমূহ পাই যাব। আৰু এক্সামত যদি পাছ কৰি যায় আপোনালোকে চাকৰিসমূহ পাই যাব। ইয়াত আপোনালোকৰ চিলেবাছটো লিখা আছে। আৰু আপোনালোকৰ এই আবেদনসমূহ কেতিয়া হ'ব মই আপোনালোকক জনাই দিছোঁ। এইখিনি আবেদন আপোনালোকৰ হ'ব আগষ্ট ছেপ্টেম্বৰ মাহত, এইখিনি আবেদন হ'ব। জুলাই মাহত আপোনালোকৰ এডভাৰটাইজমেণ্টসমূহ আহি যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।